हेलो गाइस मैं पार्थव टीम मोर नतुन एटा भिडिओले आपनालोक स्वागतम जनाइছোঁ। আজি आपनालोকক देखाবলৈ গৈ আছোঁ আমাৰ দৰংগিৰিত থকা গণেশ মন্দিৰ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, দৰংগিৰিত আছে গণেশ মন্দিৰটো। গতিকে গণেশ মন্দিৰটো কেনেকুৱা আপোনালোকক দেখুৱাম। খুবেই সুন্দৰ মন্দিৰ, তাতে গৈ আছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। তো গাইজ এয়া দৰংগিৰি গণেশ মন্দিৰত আহি পালোঁ। এতিয়া ওপৰত যাই আছোঁ, আপোনালোকক কেনেকুৱা দেখুৱাই আছোঁ। ওপৰলৈ আহিলোঁ, উঠি এতিয়া মন্দিৰৰ এতিয়া মন্দিৰটো আমাৰ এই মন্দিৰত যিজন পূজাৰী কবা তেখেত মোৰ ওচৰত আছে। এতিয়া তেখেতৰ পৰা আমি জানিলোঁ যে ইয়াতে কেতিয়া পূজা হ'ব, কেনেকুৱা ধৰণৰ মানুহ আহে, কিমান মানুহ আহে, গোটেইখিনি আমি জানি লওঁ এখেতৰ পৰা। ককা, আপুনি এতিয়া ইয়াতে মন্দিৰতে থাকে ন? মন্দিৰতে থাকোঁ। আপোনাৰ কিমান দিন হ'ল ইয়াতে থাকিব? মোৰ নহ'ল বহুত বছৰ, 10-12 বছৰ হ'লে ইয়াতে। আৰু মন্দিৰটো কেতিয়া স্থাপন হৈছিলে? এতিয়া 2014 চনত স্থাপন হৈছে। 2014 চনত? হয়। পূজা কেতিয়া হয় আমাৰ ইয়াত? পূজা হয় আপোনাৰ এই যে গণেশ চতুৰ্থী ভাদৰ মাহত একটা, আৰু মানে এই যে মাঘী পূৰ্ণিমাহত হৈ গ'ল। কেই তাৰিখে হয়? মাঘ মাহৰ এই পূৰ্ণিমাহত হয়। পূৰ্ণিমাত হয়। বহুত মানুহ হয়? বহুত মানুহ হয়। ডেইলি মানুহ হয় ইয়াতে? ইয়াতে ডেইলি মানুহ হয়। তাৰমানে এই যে কৰিব আহে, এই মানুহবিলাক মানে দৰ্শন কৰিব আহে, দৰ্শন কৰি যায়। আপুনি ইয়াতে থাকে? মই ইয়াতে থাকোঁ। ইয়াতে ভাত বনাই ইয়াতে খাওঁ, ইয়াতে থাকোঁ। খোৱা লোৱাবিলাক নিজে কৰে? খোৱা লোৱা মই মানে নিজে বনাং, নিজে খাওঁ। তাৰমানে মোৰ ঘৈণীয়েক নাই।
এতিয়া নিজে বনাই নিজে খাই লওঁ নিজে বনাই নিজে খাওঁ মোৰ ঘৰ তাৰাপাৰাত নাম তাৰমানে মোৰ ই আছে বুঢ়াৰী আছে বেটা আছে নাতি আছে তো আপুনি মন্দিৰটো চোৱা চিতা কৰে মন্দিৰটো ময়ে চোৱা চিতা কৰোঁ তো এখেতেই আমাৰ এই গণেশ মন্দিৰত গোটেইখিনি চোৱা চিতা কৰে পূজা কৰে তো এখেতে ইয়াতে থাকে কেতিয়া পূজা হয় কেতিয়া কি হয় গোটেইখিনি জনাই দিলে মানুহ বহুত আহে ইয়াতে আৰু ইয়াত খুবেই সুন্দৰ আমাৰ দৰংগিৰি পাহাৰত যিটো মানে এয়া হ'ল আমাৰ ককা তো ধন্যবাদ ককা এইখিনি গোটেইখিনি জনাই দিয়াৰ বাবে এইবিলাক বাগান এইবিলাক তামোলৰ বাগান কৰি দিছে ধুনীয়া এইবিলাক ককা কোনে কৰিছে কমিটি লটাৰী কমিটিয়ে কৰি দিছে কি ধুনীয়াকৈ এইবিলাক তামোলৰ বাগান কৰি দিছে এইটো অঁ দুটা বান বাই বাই গাইছ আজিলৈ ইয়াতে তো গণেশ মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ দৰংগিৰিত থকা গণেশ মন্দিৰ খুবেই ধুনীয়া বহুত ভাল লাগে ইয়াতে আহি কিনে আপোনালোকে আহিব পাৰে মন চন ভাল লগাবৰ বাবে তো নেক্সট এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব